হেল্ল' এভৰিৱান, কি খবৰ? মই আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু এতিয়া ৰাতিপুৱা চাহ খাব লৈছোঁ, দেখিছেই। এতিয়া চাহ খাই হ'ল আৰু চাহ খাই হোৱাৰ পিছত মায়ে ক'লে যে ড্ৰয়িং ৰুমটো অলপ ঠিক কৰি দিওঁ। তাৰপিছত ইয়াত মানে এখন পালেঙি আছিলে, তো পালেংখন মানে বিকিবৰ কাৰণে লৈ যোৱা হ'ল। সেইকাৰণে চোফাবিলাক ঠিক কৰি দিম বুলি ঠিক কৰিছে এতিয়া। তাৰপৰা ময়ো হেল্প কৰিছোঁ, নকৰা নহয়। তেনেকৈ নাভাবিব যে মাক কাম কৰাই মই নাই কৰা, তেনেকুৱা নহয়। ময়ো হেল্প কৰি আছোঁ। আৰু এতিয়া এয়া কাপোৰবিলাক অলপ চোফাৰ পাৰি দিছে জোকাৰি, কাৰণ নজোকাৰিলে মানে অলপ বেয়া হৈ থাকে, ভাল নালাগে, ধূলিও অলপ হৈ থাকে। সেইকাৰণে সদায় জোকাৰি পৰা হয়। তো এয়া এতিয়া মায়ে পাৰি আছে। ঘৰত ফাৰ্নিচাৰৰ দোকানো আছে। তাৰপিছত সকলোবিলাকে বনায়, পালেং, চোফা, টেবুল, বেঞ্চ এইবিলাক সকলোবিলাকে বনায় আৰু মিস্ত্ৰী আহে ঘৰতে। তাৰপিছত এইখন পালেংখন দেখিছে নহয়, এইখন আজি বিকিব। তাৰপিছত এতিয়া ইয়াত টেবুল এখন নিছে দোকানলৈ। আমাৰ মানে বজাৰতো এখন দোকান লৈছে, তো কিহৰ দোকান দেখুৱাম বাৰু আপোনালোকক। আৰু এতিয়া মায়ে মধুৰি দুটা চাইছে পকিছেনে নাই। খাওঁ খাওঁ কৰিছে, কিন্তু সদায় খাই খাই আমুৱাই যায় যে, সেইকাৰণে চাইছেহে আৰু চিঙা নাই। পকা নাই বাৰু। এতিয়া মানে আজিকালি গভৰ্ণমেণ্টৰ পৰা চবকে টেপ এটা দিছে নহয়। তাৰপিছত আমাৰ মাহঁতেও পাইছে আৰু। তাৰপিছত এয়া আমাৰ ফুলনি বাৰীৰ মাজত দি থৈ দিছে। ইয়াত পানী ওলাই আছে আৰু মায়ে কৈছে চাদৰকেইখন বোলে ইয়াতে তিয়াই দিওঁ, ইয়াৰ পানীৰ ৰং নাথাকে যে। তাৰপিছত সেয়া ইয়াত দিবলৈ আহিছে আৰু আমাৰ ফুলনি বাৰীখনৰ মাজতে দিছে। আৰু এইজোপা বগৰী গছ, প্লাম বগৰী লগা নাই আৰু। ইয়াত নেমু লাগি আছে, এয়া চাওক, এয়া নেমু লাগি আছে। আকৌ ওচৰতো এজোপা গোলনেমু গছো আছে। আকৌ এখন আমাৰ গেলামালৰ দোকান। এয়া কাপোৰ আদালি আছে আৰু এইটো বন্ধ কৰিবও পাৰি, খুলিবও পাৰি। বন্ধ কৰি দিলে পানীখিনি ৰৈ থাকে নে? ৰৈ থাকে। এয়া গোল নেমু এজোপাও আছে, লাগি আছে লমা লমে। এবাৰ গোল নেমু কমকৈ লাগিছে ন? হা, এবাৰ গোল নেমু কমকৈ লাগিছে, এবাৰ কমকৈ লাগিছে। এয়া চবতে দিছে, আপোনালোকে দিছেনে জনাবচোন। এয়া এখন আমাৰ গেলামালৰ দোকান আৰু তাৰপৰা তাৰ কাষতে পাণ এসোপাও আছে, পাণ গছো আছে। আমাৰ একে ঢেৰ পাণ আছে। জিকা আৰু লমা লমে লাগি আছে, খাই খাই একে আমুৱাই গ'লগৈ আৰু জিকা সোপা। পানে একে দোকান ভৰি আছে। মায়ে কাপোৰ মেলি আছে। তাৰপিছত এয়া ওচৰতে আৰু পাণ গছবিলাক আছে, তাকে দেখুৱাই দিছোঁ আৰু।
এতিয়া সন্ধিয়া হ'ল। তো মায়ে এতিয়া ফুলৰ টাবকেইটাত পানী দিছে। আৰু এইজোপা এল'ভেৰা গছ, আমাৰ ঘৰত এল'ভেৰা গছ ধেৰ আছিল, কিন্তু এতিয়া লাহে লাহে নাইকিয়া হৈ গ'ল। আৰু ফুলবিলাকো বাৰিষা ইমান নুফুলে, কিন্তু খৰালি হ'লে একেবাৰে বহুত ধুনীয়াকৈ ফুলি থাকে। এতিয়া বাৰিষা কালত এনেও ফুলবিলাক ইমান নুফুলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এনেকুৱা ভিডিঅ' দি থাকিবলৈ আপোনালোকক বহুত চেষ্টা কৰিম। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আকৌ কাইলৈ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'মেই। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই।